পানী গাছ এনা ঠাণ্ডা ও মা মাছটা গিয়ে দিছো কিটা ইমান কষ্ট কৰি যাই আছো কাৰণত পৰিছিল নেকি ৰান্ধাতে যাম তাৰ কাৰণে আহিলোঁ ৰাতিপুৱাই পুৱাই এতিয়া নাই বুলি 5:30 বাজিছে তো বহুত নিয়াৰ দেখিছে আপোনালোকে পাছফালে বেকগ্ৰাউণ্ডটো দেখিছে বহুত নিয়াৰ তো তেনেকৈ যাওঁ সকলো যাব লাগিব তো গ'লে এটা বাছ ৰখি আছে আৰু আমাৰ গাঁৱৰ মোৰ বন্ধুসকল যাব তো সিহঁতৰ লগত মই যাব লাগিব সেইকাৰণে আপোনালোকে চাওক কি নিয়ৰ পৰিছে তো ঠাণ্ডা সেই ৰাস্তাত ৰখি আছে এতিয়া মই পূৰা বেগ ৰেডি হৈ আছোঁ এতিয়া গ'লেই হ'ল তো যাওঁ আৰু আপোনালোকক মই A to Z ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ ক'ত যাওঁ এতিয়া নকওঁ আপোনালোকক তো মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক তো ব'লক আমি এতিয়া যাই থাকোঁ বন্ধু দুজন যাব এটা ৰখি আছে তো ব'লক আমি এতিয়া পিকনিক যাওঁ আৰু ডুমুনি চুকি চকলৈ যাব লাগিব তাতে আমাৰ গাড়ী ৰখি আছে তো ব'লক আমি এতিয়া যাই থাকোঁ চাওক আপোনালোকে নিয়ৰ তো গাড়ীখন আহিছে আমি ভালকৈ দেখাই পোৱা নাই তো দেখিছে কি নিয়ৰ পৰিছে তো গাড়ীখন গ'ল বহুত বতাহ ঠাণ্ডা লাগি গৈছে তো এই দুটা পূৰা ৰেডি অহা দুটা বেগ লৈ আহিছে দুইটাই এটা লৈ অহা নেকি এটা লৈ অহা নাই আৰু এটা জোতাটো দেখাই দিওঁ মই এই এটা বন্দুক লৈছে গাইছে ইয়া জানো কাৰোবাক আজি পিকনিকত ঘূৰাব হয় তেনেকৈ এটা বন্দুক লৈছে সি লৈ আহিব বাৰু একো কথা নাই আমাৰ ভাল হ'ব ছেফটি গৈ যা মানুহ আছে ক'ত যাছ লিহাত পিকনিক ক'ত কইনা আনিব যাই আছো কাৰ আমাৰ এতিয়া জায়গা পাইলোঁ ডেষ্টিনেশ্যন পাই গ'লোঁ আৰু এতিয়া আমি বাছত বহি আছোঁ সকলোবিলাক মানুহ বাছৰ পৰা গ'ল আৰু এতিয়া আমি ইয়াতে বহিয়ে আছোঁ আৰু এতিয়া যাওঁ আৰু আমি বাছৰ পৰা নিমিম তো আপোনালোকক ভিডিঅ'টো চাই দিয়ক মানে কথাটো হ'ল বাছৰ পৰা নামা নাই অলপ ভাগৰ লাগছে আহোঁতে মানে কিবা কিবি কৰি আহিলোঁ তো বাকী চাহটো খাই লওঁ খাই লৈ কিনে গোটেইখিনি দেখাই আছোঁ ক'ত কি আছে তো চাই থাকক ভিডিঅ'টো পুৰা ধামাকা হ'ব কি হ'লে খাপাই নাই কিবা কৈছা
पानी कितनी औसम है यार। আমাৰ পুৰা খাৱা পাৰ্টি চলি আছে ইয়াতো মেন পুৰা খাই আছে আৰু আহিলোঁ কি আছে চাই যাওঁ তো গাইছ আপোনালোকৰ ভিউ চাওক তাৰ পৰা আহি আপোনালোকক দেখাইছোঁ মই ভিউবিলাক চাওক চব তামোল বাগান যিমান তামোল তো গাইছ ইয়াত আহিলোঁ অলপ ফটো শ্বুট কৰিলোঁ আৰু তলত যাই দেখাই আছোঁ আপোনালোক বহুত বক্স বাজি আছে তো সেইকাৰণে অলপ প্ৰব্লেম হ'ল ক'বলৈ তো আপোনালোকক দেখাই আছোঁ চাই থাকক আপোনালোকক এতিয়া তলত যাওঁ আমি কি ৰাস্তাৰে ট্ৰেভেলিং কৰি আপোনালোক চাওক এইবিলাক কাটিছে গাইছ ওপৰত চাওক আমি তলৰে যাম আগে যাব লাগিব গাইছ এনেকুৱা কষ্ট হৈছে না গাইছ কি কবি আৰু চাই থাকক আৰু গাইছ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ গাইছ আমি অলপ এই বিন্না চিন্না পাৰ কৰি এফালে আহিলোঁ অলপ এইটো পাৰে যাম এইটো পাৰে মানে কি আছে দেখাম আমি ইফালে কি আছে দেখাম কষ্ট হ'ব তথাপিও আপোনালোকক দেখাম নেদেখাব নাথাকোঁ কাৰণ যিহেতু আহিছোঁ আৰু যিহেতু আমি দেখাম বুলি চেনেল এটা খুলিছোঁ না গতিকে আপোনালোকক মানে কষ্ট হওক ক'ব লগা নাই কিন্তু যিখিনি পাৰোঁ সেইখিনি আমি দেখাব আপোনালোকে যদি মোক আগুৱাই লৈ নাযায় আৰু কোনে লৈ যাওঁ আপোনালোকে আপোনালোকে আমাৰ মানুহ বেলেগ নাই বহুত ঠাণ্ডা পানী পানী গাইছ এনে ঠাণ্ডা মা কি ঠাণ্ডা মাই মই ক'ত আহিলোঁ গাইছ এইফালে অলপ তাত নিজৰা আছে পানী ওপৰৰ পৰা পৰি থাকে তো নিজৰটো চাবলৈ যাই আছোঁ পানীৰ মাছ চাওক বেছি দূৰ নাই আমি পামে যায় ইফালে জাগা চাওক মাই গড একদম চিনেমাত দেখাৰ নিচিনা দেখা পাইছোঁ অলপ এইয়া বালিৰ চত মাজে মাজে আৰু এই পানী ঢৌ চাওক পানী মাছ চাওক পানী মাই গড ইটছ ৰিয়েলি আমেজিং ফিলিংটো আৰু যিহে পানীৰ মাত মোৰ মাত গেছিয়ে নাই মই গম পোৱা নাই যিমান মাত আছে আধা পাইছোঁ কিন্তু উপায় নাই নিজৰা পানী বহুত কিন্তু আৰু ভাল জেগা আছে তো আপোনালোকক দেখাই আছোঁ চাই থাকক পানী ইয়াত আৰু ঢৌ তাতে কমিছে ইয়াত বেছি ঢৌ হৈছে আগত আৰু আছে দেখাই আছোঁ ইয়াত কোনো অহা নাই আমি তিনিটা আহিছোঁ তো চাই থাকক তো গাইছ বহুত ভাল লাগিছে আহি পেলাই আৰু ইয়াত বহুত পানী শব্দ শুনি আছোঁ আমি ইয়াত তো চাওকচোন আগৰফালে শিল বহুত ডাঙৰ শিল তো ইপিনে যাওঁ তো গাইছ ইয়াত আহিবলৈ আপোনালোকৰ কলিজাত দম থাকিব লাগিব তেতিয়া আহিব পাৰিব এমচি ষ্টেণ্ডৰ নিচিনা কলিজা লাগিব আপোনালোকক বিগ ফেন চাওক আপোনালোকে চাওক গাইছ শিলখন দেখছে না শিলটো আছে এই তলত গাছডাল কোনে থৈছিলোঁ তাতে গাছডাল কোনে থৈছিলোঁ বানপানীত বুজি গৈছে তো গাইছ দেখিছে আমি কিমান কষ্ট কৰি আহিছোঁ ওপৰলৈ আপোনালোকে দেখিব পাইছে তই চাওকচোন একদম এনেকুৱা ঠাইৰে আহিছোঁ আমি ক'বলৈ আপোনালোকে মানি যাব আপোনালোকে নাহিলে হয় তো আমি আহিছোঁ তো চাই দিয়ক আপোনালোকে আৰু যাব একেলগে তো চাওক কিমান কষ্ট কৰি যাই আছোঁ গাইছ চাওক অৱস্থা চাওক এই আহি আছে দুটা হে মজা আহিলোঁ গাইছ গাইছ চাও না ভাই জাগা কি মস্ত শিল ভাব কিবা বেলেগ লাগিছে এডভেঞ্চাৰ ক'ত আহিছোঁ ক'ত নাই ভাই এতিয়া তল যাব লাগিব তলত এইফালে তলেদি পানী ওপৰত শিল এইফালে ওপৰত মানুহ এই মস্ত শিল বাপৰে বাপ যাচোন যা ইমান কষ্ট কৰি পিছাল
আহিছোঁ মায়ে আহিছোঁ ঐ মুন্নাকে দেখাই ইমান নাগে অলপ আমি ইয়াতে অলপমান জিৰণি লৈছোঁ জিৰণি নল'লেও হয় মানে আৰু এটা লোক আহি আছে কি কৈছে আমি মই যাম একেলগে ডাইৰেক্ট নিজৰটো চাবা বহি থকাটো সেইকাৰণে আমি গোটেইকেইটা ইয়াতে অলপ ৰৈছোঁ এয়া ইও আছে ময়ো আছোঁ ইও আছে তিনিটা আছোঁ এই সি ইফালে মানে আহি আছে এফালৰ পৰা আহি আছে তো আহিলে আমি আকৌ আৰম্ভ কৰিম যাত্ৰাই আৰু এডভেঞ্চাৰ টাইপে লাগছি আহি তো সেয়ে হ'ব এইফালে আকৌ দেখাই আছোঁ বহুত ভাল লাগিছে আৰু এইফালে বিশেষকৈ আমাৰ ভাল লাগিছে কাৰণ আমি বহুত পাথৰ ডাঙৰ ডাঙৰ পাথৰ পাৰ হৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ মই পাথৰবিলাক কিমান ডাঙৰ ডাঙৰ পাথৰ তো গাইজ চাই থাকক এইয়া ইমান ডাঙৰ ডাঙৰ পাথৰ এই আমাৰ লগকেইটা গাইজ এই তাতে আছে এইকেইটা কেমেৰা মই দেখাইছোঁ ফাটিছা ফটোটোতেও দেখাইছোঁ তো দেখিছে ইমান ডাঙৰ ডাঙৰ পাথৰ আমি আহিছোঁ আৰু এইফালে তলৰ ফালে চাওক ইয়াত পৰিলে আৰু हमको ढूंढ नहीं पाओगे आप लोग तो कैसे है आप लोग तो गाइस ये এতিয়া আহি পালো তো এতিয়া আমি যাম আকৌ এতিয়া আমি ব্লগটো ষ্টাৰ্ট কৰিম তো চাই থাকক লং জাৰ্নি ইয়াক বোলে ফটো মাৰিব লাগে গাইস এইফালে জংঘল ডাঙৰ ডাঙৰ পাথৰ আৰু জংঘল তো গাইস এইটো মই পিকনিক বুলি নকওঁ কাৰণ পিকনিক নহয় আমাৰ কাৰণে এইটো এটা এডভেঞ্চাৰ একদম বহুত ভাল লাগিছে গাইছ একদম বহুত মজা লাগিছে তো চাওক কি কষ্ট কৰি আছোঁ আমি চাৰিটা মই কেমেৰা কৰি আছোঁ এটা আহি আছে গাইছ চাওক কি পাথৰ মাজে মাজে আহিলোঁ ইমান কষ্ট কৰি তো গাইছ এতিয়া যাই আছোঁ বহুত পিছাল হয় এইবিলাক লাইফটো এনজয় কৰি খাটাব লাগে গোটেই লাইফটো আপোনালোকৰ হাতত আছে আপোনালোকে এনজয় কৰক অনলি ফৰ এনজয় এটা মুমেণ্ট এনজয় কৰি যাওক কাৰণ আপোনালোকৰ হাতত জীৱনটো আছে বেছি দিনৰ জীৱন নহয় তো মই আজি আছোঁ কালি মৰি যাম কোনেও ক'ব নোৱাৰে যে মই গোটেই লাইফ বছৰটো থাকিম বা মই নমৰোৱাই মানুহ মই মেনেজ মডেল তো চাওক ইমান ধুনীয়া ধুনীয়া নিজৰা যদি আপোনালোকে এইবিলাক ঠাইত আহি পেলাই যদি এনজয় নকৰে তো কোনে কৰিব কওকচোন এটা কাৰ কাৰণে হৈছে আমাৰ কাৰণে হৈছে আমি এনজয় কৰিব লাগে আহি পেলাই ইয়াত তো আমি এনজয় কৰি আছোঁ আপোনালোকেও কৰক চাওক গাই চাওক কি জেগাতে যাব লাগিব এতিয়া লগাব তো গাইছ তাৰ পৰা আহিলোঁ এতিয়া তাৰ পৰা আহিলোঁ আমি যাওঁ এতিয়া বহুত দূৰত গৈছিলোঁ গাইছ ভাগৰ লাগি গৈছে তেতিয়া ইয়াত ফটো মাৰি গৈছিলোঁ বহুত দূৰত এখন হৈছে অলমা দলং আমি এতিয়ালৈকে অলমা দলঙত যোৱা নাই কাৰণ মানুহ দেখিছে আপোনালোকে কিমান ভিৰ পাতি আছে আৰু বেছিকৈ মানুহ যাব নিদিয়ে কাৰণ অলমা দলং হয় কমকৈ যাব দিয়ে কিবা গাইছ নাই বুলি ধৰা হ'ল গাইছ 10টা মানুহ যাব নিদিয়ে তাৰ ওপৰত যাব নিদিয়ে নাই বুলি তাতে 50-60টা মানুহ বহুত আছে তো যাব নিদিয়ে আমি ইয়াত মানুহ চাওক বহুত মানুহ অলমা দলঙৰ ওপৰত অলমা দলং মানুহ যাই আছে এইফালে যাই আছে মানুহ
আমাৰ যাব টাইম হ'লে প্ৰায় সন্ধিয়া হৈ আহিল এয়া আমি অলপ পেলাই আহিছিলোঁ পেচাপুৰ পৰা বেলেগ জেগা নাই পইচা লৈ ইয়াতে যিয়ে গোন্ধ এতিয়া এইফালে এইয়া মানুহ ফটো চটো মাৰি আছে গান বাজি আছে গতিকে কি ক'ম আৰু অঁ দেৰি হ'ল ৰাতি আৰু মানে ভাগৰ লাগিছিল ৰাতি দেৰি হ'ল সেইকাৰণে পাহৰি গ'লোঁ তো যদি ভিডিঅ' ভাল পালে তো ভিডিঅ'টো যদি ভাল লাগিছে গাইছ লাইক শ্বেয়াৰ এণ্ড সৰু চাই কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনে লাগিছে তো গাইছ ছাবস্ক্ৰাইবটো কৰিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু প্লিজ লাইকটো কৰি দিব কমেণ্ট কৰিব কেনেকুৱা লাগিছে তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল চ' গাইছ বাই